নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, GMCHৰ পুনৰ চাকৰি ওলাইছে। যিসকলে এতিয়াও এই নটিচটো গম পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চালে গোটেই কথাখিনি গম পাই যাব। কি ডিপাৰ্টমেণ্টত চাকৰি ওলাইছে, লগতে আপোনালোকে আবেদন কেনেকৈ কৰিব পাৰিব, ইণ্টাৰভিউ কেতিয়া হ'ব। তেনেহ'লে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু-বান্ধৱীসকল, এইখন হ'ল নটিচ। বন্ধু-বান্ধৱীসকল, এটা প্ৰজেক্টৰ আণ্ডাৰত এই পোষ্টবোৰ মুকলি কৰা হৈছে আৰু মাইক্ৰ'বায়'লজিৰ আণ্ডাৰত হ'ব GMCHত। ইয়াত এড্ৰেছটো দিয়া হৈছে, ইণ্টাৰভিউটো ক'ত হ'ব। কনফাৰেন্স হল নৰকাসুৰ হিল টপ, 5th ফ্ল'ৰ, ডিপাৰ্টমেণ্ট অফ মাইক্ৰ'বায়'লজি। আৰু ইণ্টাৰভিউটোৰ ডেটটো হ'ল 29/6/2026 চনত। আৰু 10টা বজাৰ পৰা 12টা বজালৈকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যন 12 বজাৰ পিছত কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰা নহ'ব। ইয়াত লিখা আছে নেম অফ দ্য পোষ্ট, প্ৰজেক্ট টেকনিকেল ছাপৰ্ট, 20,000কৈ পাৰ মান্থত দৰমহা থাকিব, লগতে HRA দিয়া হ'ব আৰু কোনো ধৰণৰ এলাউন্স দিয়া নহ'ব বাকী। আৰু ইয়াত কোৱালিফিকেশ্যন লিখাই আছে, আপোনালোকৰ এজ লিমিটটো 35 বছৰতকৈ বেছি হ'ব নোৱাৰে, লগতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন BSc in MLT। আৰু যদি আপোনালোকৰ নাই তেনেহ'লে 12 ছায়েন্সৰ পৰা পাছ কৰিব লাগিব, লগতে DMLT লাগিব, 1 year এক্সপিৰিয়েঞ্চ লাগিব আৰু মিনিমাম 6 মাহৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ কম্পিউটাৰত থাকিব লাগিব। যিসকলে MS অফিচ লগতে বায়'লজিকেল চেম্পলৰ এক্সপিৰিয়েঞ্চ থাকিব সেইসকলে প্ৰিফাৰেঞ্চ পাব। আৰু পোষ্ট এটা আছে, ইণ্টাৰভিউটো অলৰেডি কোৱা হৈছে 29 তাৰিখে হ'ব। আৰু ডকুমেণ্ট হিচাপত আপোনালোকে CV খন লগত লৈ যাব, লগতে অৰিজিনেল ডকুমেণ্টছৰ ছেট এটাৰ লগতে জেৰক্স এটা লৈ যাব। আৰু কেণ্ডিডেটসকলক কোনো ধৰণৰ DA দিয়া নহ'ব। তেনেহ'লে বন্ধু-বান্ধৱীসকল, এইখন আছিল নটিচ। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকৰ কিবা কনফিউজন আছে তলত কমেণ্ট কৰি সুধিব। তেনেহ'লে আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।